বিশ্বকৰ্মা বিশ্বকৰ্মা দেৱ খনিক সমাগত দুৰ্গা পূজা অসম চৰকাৰে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে এইবেলি কোভিড নিয়ম মানি উদযাপন কৰা হ'ব দুৰ্গা পূজা সেয়ে ৰাজ্যৰ অইন জিলাৰ লগতে মূৰ্তি বনোৱাত ব্যস্ত হৈ পৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ শিল্পী আনন্দ চন্দ্ৰপাল এতিয়া বিশ্বকৰ্মাৰ কাম চলি আছে আজি বিকালেৰ পৰা আৰম্ভ হ'ব ডেলিভাৰী কালী পূজা দুৰ্গা বিশ্বকৰ্মা যোৱাৰ পিছত দুৰ্গাৰ পৰিস্থিতি চলিব আৰু দুৰ্গা মূৰ্তি 8খন কাম হৈছে আৰু 5-6খন মান আৰু তৈরি হ'ব প্ৰস্তুতি গভৰ্ণমেণ্ট সাহায্য ফালৰ পৰা পোৱাই নাই খালি ৰেচনত যিখিনি চাউল দিয়ে এইটোৱেই আমি যিখিনি পাৱা লাগছিল আমাৰ সৰকাৰি ফালৰ পৰা এই লকডাউনত কি কষ্ট কৰি চলি আছো মানুহৰ ব্যক্তিগত পূজাবিলাকো নহল ইনকাম নাই কেনেকৈ পূজা কৰিব আৰু আমাৰ কাম বন্ধ হৈছে তে লকডাউন দিলে মানে ঢাক ঢোল এই বজাব নাপাৰে পূজা পাৰ্বণ নোৱাৰে তে আমি শিল্পী মানুহ হৈ আমি কিমান যে কষ্ট কৰি যোৱাবাৰৰ পৰা এই আৰম্ভ হৈছে এবাৰো এনেকুৱা চলিছে এতিয়া দুৰ্গা পূজা হ'ব বুলি ডিক্লেয়াৰ দিছে প্ৰস্তুতি চলি আছে কাম আগমনীৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম